এতিয়া আমি উপস্থিত হৈছোহি ব্ৰইলাৰ ফাৰ্মত। আমাৰ মাজত উপস্থিত আছে সদ অসম ব্ৰইলাৰ সন্থাৰ সভাপতি আমাৰ ব্ৰইলাৰ নাথ আৰু লগতে আছে আমাৰ ছেক্ৰেটাৰী ব্ৰইলাৰ নি। আপোনালোকে যিহেতু দেখা পাইছে বহুত বিভিন্ন ধৰণৰ প্ৰচাৰ চলি আছে আমাৰ ব্ৰইলাৰ সন্থাৰ পৰা কৰোণা ভাইৰাছটো আমাৰ অসমত আহিব বুলি। ইহঁতে কি মন্তব্য দিয়ে তাতে আমি অলপ ইহঁতক সুধি লওঁ। ছাৰ, আপুনি কিবা ক'ব বিচাৰে নেকি? যি বিভিন্ন ধৰণৰ প্ৰচাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমি পাই আছোঁ, আপোনালোকৰ দামো বহুত কমি গৈছে। যিহেতু ভাইৰাছ, এইটো এটা ডেঞ্জাৰাছ ভাইৰাছ, এইটো আহিলে আপোনালোকে আপোনাৰ থ্ৰুৰ পৰা কিবা আহিব, আপোনালোকে কিবা ক'ব বিচাৰে নেকি? আপুনি কপি আছে যে এনেকৈ কিয় কপি আছে? কিবা ক'ব বিচাৰে আপুনি? মুখেদি কিবা ক'লে ভাল পালোঁ হয়। আপুনি এনেকৈ কপিছে কেলৈ? কপিছে কেলৈ? এই আপুনি চাওক, এই আপুনি লক্ষ্য কৰক, এই ছেক্ৰেটাৰীজন ঘুমাই আছে চাওক। ব্ৰইলাৰ সন্থাৰ ছেক্ৰেটাৰী, সদ অসম ব্ৰইলাৰ সন্থাৰ ছেক্ৰেটাৰী ঘুমাই আছে। আপুনি এই লক্ষ্য কৰক, ইফালে লক্ষ্য কৰক, এই চাওক ঘুমাই আছে। কেমেৰামেন অনুপৰ সৈতে, অনুপে আপোনালোকে ভালকৈ দেখাব। এই চাওক ঘুমাই আছে। ইহঁতে মন্তব্য দিব নোৱাৰা হৈ গৈছে একেবাৰে। ইহঁতে এইটোৱে ক'বলৈ বিচাৰিছে যে ইহঁতক বদনাম কৰিলে আন্দোলনৰ সৃষ্টি হৈ যাব। ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব বুলি ইহঁতে আমাৰ কেমেৰামেন অনুপজ্যোতি দাসৰ সৈতে আৰু মোৰ লগত ক'বলৈ বিচাৰিছে।